দৰ্শকসকল, মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰ হৈয়ে সকলো নিৰ্ণয় লৈছিল। কৰ্ণৰ পৰা কবচ আৰু কুণ্ডল লোৱাৰ ব্যৱস্থাই হওক বা দুৰ্যোধনক তেওঁৰ মাতৃ গান্ধাৰী সন্মুখলৈ নিৰ্বস্ত্ৰ হৈ যাবলৈ নিদিয়া। কিয়নো ভগৱান শ্ৰীকৃষ্ণই যদি এইবোৰ নকৰিলেহেঁতেন তেতিয়া হয়তো ক'ৰবাত কৌৰৱৰ জয় হোৱা নিচিনাই হ'লহেঁতেন। যদি কেনেবাকৈ এনেকুৱা হ'লহেঁতেন তেতিয়া হয়তো পাণ্ডৱৰ লগত ঘোৰ অন্যায় হ'লহেঁতেন। সম্পূৰ্ণ মহাভাৰতৰ যুদ্ধখনত ভগৱান শ্ৰীকৃষ্ণই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। তেওঁৰ হাতত সুদৰ্শন চক্ৰ থকাৰ পাছতো তেওঁ এবাৰো সুদৰ্শন চক্ৰ চলাবলগীয়া নহ'ল। তেওঁ সেইটো জানে যে তেওঁ যদি কেনেবাকৈ সুদৰ্শন চক্ৰ চলালেহেঁতেন তেতিয়াতো বিপক্ষৰ বিনাশ সম্পূৰ্ণভাৱে নিশ্চিত। সেয়ে ভগৱান শ্ৰীকৃষ্ণই দুই পক্ষকেই এটা সুযোগ দিছিল। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া সুদৰ্শন চক্ৰক প্ৰেৰণ কৰে, সুদৰ্শন চক্ৰই তেওঁৰ শত্ৰুক বধ কৰিহে ঘূৰি আহে আৰু কেতিয়াও বিনা বধ হোৱাকেই উভতি নাহে। সুদৰ্শন চক্ৰৰ নিৰ্মাণ কোনে কৰিছিল বাৰু? এই বিষয়ে বিভিন্ন পুৰাণসমূহত ভিন্ন ভিন্ন মত আছে। সুদৰ্শন চক্ৰক ভগৱান বিষ্ণুৰ তৰ্জনী আঙুলিত দেখা যায়। ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰ জৰিয়তে অনেক দৈত্যক বধ কৰিছে। সুদৰ্শন চক্ৰৰ বিশেষত্ব এইটো যে এই অস্ত্ৰক দ্ৰুতগতিত আঙুলিত ঘূৰোৱাৰ পাছত বায়ুৰ প্ৰবাহৰ লগত মিলি অধিক বেগত অগ্নি প্ৰবাহিত হৈ নিমিষতে শত্ৰুক বিনাশ কৰি পেলায়। এই অস্ত্ৰৰ নাম শুনিলে শত্ৰু সেনাই ভয়তে পেপুৱা লাগে। সুদৰ্শন চক্ৰক ভগৱান বিষ্ণু আৰু তেওঁৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণই ধাৰণ কৰিছিল। দৰ্শকসকল, ভগৱান বিষ্ণুৰ অৱতাৰসমূহে এই সুদৰ্শন চক্ৰক ধাৰণ কৰিছিল। দৰ্শকসকল, আন কোনোবাই যদি এই সুদৰ্শন চক্ৰক ধাৰণ কৰিব পৰাহেঁতেন এই অস্ত্ৰক অহিতভাৱে বেছি ব্যৱহাৰ কৰিলেহেঁতেন। আন কিছুমান মান্যতাৰ অনুসৰি এই অস্ত্ৰক দেৱশিল্পী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। পুৰাণত এইটো কোৱা হৈছে যে বিশ্বকৰ্মাই সূৰ্যৰ শক্তিৰে তিনিটা বস্তুৰ নিৰ্মাণ কৰিছিল। প্ৰথম হ'ল সুদৰ্শন চক্ৰ, আৰু দ্বিতীয় হ'ল পুষ্পক বিমান, আৰু তৃতীয়তে ত্ৰিশূল। আৰু আনহাতে কিছু পৌৰাণিক মান্যতাৰ অনুসৰি সুদৰ্শন চক্ৰৰ নিৰ্মাণ ভগৱান শিৱই কৰিছিল আৰু তেওঁৱেই ভগৱান বিষ্ণুক এই অস্ত্ৰ প্ৰদান কৰিছিল। এবাৰ প্ৰয়োজনত মাতা পাৰ্বতীক ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰ প্ৰদান কৰিছিল আৰু পাৰ্বতী মাতাৰ কৃপায়ে ভগৱান শ্ৰীকৃষ্ণই প্ৰাপ্ত কৰিছিল এই সুদৰ্শন চক্ৰ। আৰু এটা অন্য মান্যতাৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই ভগৱান পৰশুৰামৰ দ্বাৰা সুদৰ্শন চক্ৰক প্ৰাপ্ত কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ পাছত এতিয়ালৈকে ভগৱান বিষ্ণুৰ কোনো অৱতাৰ হোৱা নাই। এতিয়া এটা প্ৰশ্ন উদয় হয় যে ভগৱান শ্ৰীকৃষ্ণৰ পাছত কেনি গ'ল আৰু কাৰ হাতত আছে এই অস্ত্ৰ? ইয়াৰ উত্তৰত ভৱিষ্যত পুৰাণত এটা উল্লেখ পোৱা যায় যে ভগৱান শ্ৰীকৃষ্ণ এই সংসাৰৰ পৰা অদৃশ্য হোৱাৰ পাছত সুদৰ্শন চক্ৰ সেই ধৰাৰ বক্ষতেই চিৰদিনৰ বাবে সোমাই পৰিল। যেতিয়া ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ধাৰণ কৰিব আৰু তেতিয়া তেওঁ সুদৰ্শন চক্ৰক পুনৰ ধাৰণ কৰিব। ঋগ্বেদত ভগৱান শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ বিষয়ে বিস্তাৰপূৰ্ণভাৱে বিৱৰণ দিয়া আছে, যাৰ অনুসৰি সুদৰ্শন চক্ৰ কোনো ভৌতিক অস্ত্ৰ নহয়। এই অস্ত্ৰ এক সময়ৰ উপযোগী অস্ত্ৰ। সুদৰ্শন চক্ৰ ইমানেই শক্তিশালী যে এই অস্ত্ৰই সময়কো বান্ধি ৰাখিব পাৰিছিল। এনেকুৱা ধৰণৰ কিছুমান উদাহৰণ উল্লেখ পোৱা যায়। যেনেদৰে মহাভাৰতৰ সময়ত অৰ্জুনে সূৰ্যাস্তৰ পূৰ্বেই জয়দ্ৰথক বধ কৰাৰ পণ লৈছিল। যেতিয়া ভগৱান কৃষ্ণই জানিছিল যে সময় পাৰ হৈ গৈ আছে, অৰ্জুনৰ এই পণ ভাগি যাব পাৰে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ জৰিয়তেই সূৰ্যটোক ঢাকি ৰাখিছিল। মহাভাৰতৰ সময়ত যেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বিৰাট ৰূপ দৰ্শন কৰাইছিল তেতিয়া তেওঁ সুদৰ্শন চক্ৰৰ সহায়তেই সময়ক বান্ধি ৰাখিছিল আৰু ইয়াৰ জৰিয়তে তেওঁৰ সখা অৰ্জুনক ভাগৱত গীতাৰ জ্ঞান প্ৰদান কৰিছিল। যদি এই দৃষ্টিৰে চোৱা যায়, সুদৰ্শন চক্ৰ ভগৱান বিষ্ণুৰ এটা গুণ, কোনো অস্ত্ৰ-শস্ত্ৰ নহয়। আৰু যেতিয়াই বিচাৰে তেতিয়াই সুদৰ্শন চক্ৰৰ আবিৰ্ভাৱ হয় আৰু সেইকাৰণেই ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰক এক ঐশ্বৰিক শক্তি হিচাপে মনা হয়। দৰ্শকসকল, আপোনালোকে বাৰু সুদৰ্শন চক্ৰৰ বিষয়ে কি ভাবে? আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি ভাল পালে যদি অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু লগতে এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আগলৈও চাই থাকিবৰ বাবে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।